हेलो गाइज गुड मर्निंग मोर अन्य এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আহিলোঁ গাঁৱৰ ঘৰখনলৈ। গাঁৱৰ পৰিৱেশ দেখিছে কি ধুনীয়া। এতিয়া ধাননি পথাৰখন চাবলৈ যাওঁ, যিহেতু ধান ওলাইছে নে নাই ওলোৱা। এতিয়া লক্ষী পূজা পালেহি, কাতি বিহু পালেহি। এতিয়া পাক এটা মাৰি আহোঁ পথাৰখনত, কিমানখিনি কি হৈছে ধানখিনি চাবলৈ। মোৰ লগত ওলাইছে ককাইদেউ আমাৰ। ককাইদেউ এতিয়া আমাৰ পথাৰলৈ যাওঁ ন, ধান কি হৈছে কি নাই হোৱা চাই আহোঁগৈ। পথাৰ চব চাই মেলি মোৰ বাৰীখন ফালে যাওঁ। আৰু ককাইদেউ বাৰীখন বৰ ধুনীয়াকৈ লগাইছে, জাতিলাও সেইবোৰ চাই আহোঁগৈ ধুনীয়াকৈ। ককাইদেউহঁতে বহুত খেতি কৰে, ধুনীয়াকৈ খেতি বাতি কৰিয়ে নিজৰ উপাৰ্জনৰ পথটো উলিয়াই থাকে। সেইকাৰণে কি ক'ত কি কৰি আছেনো আপোনালোকক দেখাবলৈ যিমানখিনি পাৰোঁ চেষ্টা কৰিম। এখন জাতিলাও চাং তৰিলে ন? অঁ, বহুত জাতিলাও লগাইছে বাপৰে। কিমান আছে ইয়াত মাটি? এবিঘা। বাপৰে, এবিঘা মাটি জাতিলাও খেতি কৰিছে ককাইদেউ এইবাৰ। আৰু কি কৰিছে জানে? এইবোৰ বাঁহ চাহ নিদি এইবোৰ বাঁহৰ খুঁটাহে পুতিছে ধুনীয়াকৈ। খালি এইবোৰ ৰছী তৰি তৰি দিছে। এইবোৰ ৰছীতে এতিয়া জাতিলাও বোলা আগবিলাক বগাবলৈ চেষ্টা কৰিব। এতিয়া সেই ধুনীয়াকৈ বগাইছে এইবিলাক দেখিছে জাতিলাও আগবিলাক। সেইবোৰ ৰছী চিষ্টেম কৰি দিছে ন, এইবিলাক বগাইছে ধুনীয়াকৈ ৰছীত। আজিকালি বাঁহ নিদিলেও ৰছী এইবিলাক চিষ্টেম আহিলে যে, এইবোৰ ৰছী আছে ন ধুনীয়াকৈ। ৰছী লগাই লগাই দিছে, এইবোৰ চব ৰছী লগাই দিছে। এইটো আইটেম এবাৰ প্ৰথম কৰিছোঁ। প্ৰথম কৰিছে। এবাৰ দৰৱ চৰব কিবা দিয়ে নে? দৰৱ পাতি অকণ দিব লাগিব, পোক মৰা দৰৱ চৰববিলাক দিলে ন? এনেইতো এইবিলাক হাঁহ পানী এতিয়ালৈকে নাই দিয়া। কেঁচু সাৰ অলপ দিলোঁ। কেঁচু সাৰ 1 কুইণ্টেল দিলোঁ। এতিয়া এইডোখৰ মই পোৱাগৈ নাই, দেখিছে নাই? আকৌ এইডোখৰত আকৌ এনেকৈ ঘূৰি পেলাই এবিঘা পূৰা এবিঘা আছে ইয়াত। বাপৰে, এখন জাতিলাও লাগিলে বহুত হ'ব দেখোন। বাপৰে, এবিঘা মাটিৰ জাতিলাও চাং দেখিছে ইমান জাতিলাও। এয়া জাতিলাও এনেকৈ লগাই এই এটা এটা খুলি এয়া খুলি লগাই দিছে ধুনীয়াকৈ। এইবোৰ জাতিলাও এনেকৈ গৈ পিনে বগাই পিনে ৰছীত ধৰিছেগৈ, দেখিছে? এইবোৰ ৰছীত ধৰিছেগৈ ধুনীয়াকৈ। ৰছীতে চব বগাব তাৰমানে। আজিকালি একদম উজু চিষ্টেম, কমটি খৰচত কৰিব পাৰি। ৰছীখিনি পইচা গৈছে, এনেই বাঁহৰ পইচা নাযায় আৰু। বাঁহৰ পইচা নাযায়, ৰছী পইচাটো যায় ন। তেওঁ বাঁহতকৈ ৰছীটো উজু ন, এইটো বেছি হেৰি নাই, খৰচ নাই। এতিয়া এইবোৰ জেং চেং নাই আৰু। জেং নাই। এইবিলাক উজু পদ্ধতিত কৰিব পাৰে আজিকালি খেতি ধুনীয়াকৈ। আপোনালোকক কৰোঁ বুলি ক'লে কমটি ঠাইতে বাঁহ নহ'লেও খুঁটিকেইটাৰ কাৰণে বাঁহ লাগে খালি। বাঁহ লাগিব। খালি এইবিলাক ওপৰত দিবলৈ হ'লে আপোনালোকে ৰছী দিও এনেকৈ জাতিলাও বগোৱা চিষ্টেম কৰিব পাৰে। ইমান ধুনীয়াকৈ কৰিছে এইবোৰ। মুঠতে চব আমি হেৰিয়াত চাই চব হেৰিয়াত কৰিছোঁ আৰু। আজিকালি খেতি আইডিয়াটো চব ফালৰ পৰা আমি এনেই আইডিয়াটো পাই থাকোঁ। চৰকাৰৰ পৰা কিবা সুবিধা পাইছেনে আপোনালোকে? চৰকাৰৰ ফালৰ পৰা যোৱা বছৰ আলু পালোঁ। এতিয়ালৈকেতো একো পোৱা নাই বাৰু। পিছৰ কোটাত কিবা এটা পাওঁ যদি ইমান নাজানো বাৰু। কৃষকৰ পইচাটো পাই আছোঁ বাৰু, 2000 পাই আছে ন। সেইটো কমটি খৰচতে আপোনালোকে জাতিলাও চাংখন তৈয়াৰ কৰিব পাৰিব। ৰছী দিও, বাঁহ নহ'লেও হৈ যায়। আগতে বাঁহ দিছিলে, জেং দিছিলে, ঢেৰ লাগিছিলে কিবা কিবি। কিন্তু আজিকালি এনেকুৱা চিষ্টেম আহি গ'ল ধুনীয়াকৈ এইবিলাক ৰছী দি পিনে ধুনীয়াকৈ আপোনালোকে এখন চাং তৈয়াৰ কৰিব পাৰিব। আপুনি খুলিটো কেনেকৈ হেৰি কৰিছে জাতিলাও ৰুবলৈ? খুলিটো কেনেকৈ? মই প্ৰথমে খুলিটো গাঁতটো মাৰিলোঁ দেই। গাঁতটো বেছি দৰকাৰ নাই মই বাৰু। তাৰপৰা কেঁচু সাৰ দিলোঁ, DAP দিছোঁ। তাৰপৰা চুপাৰটো দিলোঁ, DAP চুপাৰ দিছোঁ কেঁচু সাৰ লগত মিলাই। DAP আৰু চুপাৰ ইমানেই দিছোঁ বাৰু। তাৰপৰা খুলিকেইটা যেতিয়া গছখিনি বাঢ়ি গ'ল, তেতিয়া মই এনেকৈ মোৰ জেঙো দিয়া নাই, চব এনেকৈ চব এইবোৰ হেৰিয়ে দিছোঁ আৰু কাপোৰৰ ফিটা দি দিছোঁ। কাপোৰ ফিটাতে বগাই গ'ল। বগাই যোৱাৰ পিছত এতিয়া গুৰিখিনি এতিয়া পানী আহি গ'ল যে, গুৰিখিনিৰ কাৰণে মই এতিয়া হেৰি কৰিব পৰা নাই, আপডাল ধৰিব নাই পৰা। তথাপিতো বগালে বাৰু। বাকীখিনি কি কৰিব বাকীখিনি কি কৰিব তাৰ পিছত চিন্তা কৰিব লাগিব। বাকীখিনি কি কৰিব তাৰ পিছত চিন্তা কৰিব লাগিব। আমাৰ ককাইদেউহঁতে এইবোৰ খেতি বাতিয়ে কৰি জীৱিকা নিৰ্বাহ কৰে। কমটি ঠাইতে আপোনালোকক কৰিব পাৰিব। ককাইদেউ এবিঘা মাটিত কৰিছে। কিমান দূৰলৈকে সেইয়া গোটেই এবিঘা মাটি আৰু কিমান জাতিলাও লাগিব ইয়াত। এইবিলাক জাতিলাওবিলাক ওপৰলৈ গুচি যায় যে, তলত ছাগলী কিবা কিবি চৰি থাকিব পাৰে ধুনীয়াকৈ ন। এনেকৈ কৰি আছোঁ আৰু এতিয়া। ধাননি পথাৰ ধুনীয়াকৈ ধানবিলাক ওলাইছে। ধান ওলালে দেই, ওলালে লখিমী ওলালে দেই। পথাৰত লখিমী ওলালে। এইয়া
লক্ষী পূজাৰ আগতে লক্ষ্মী ওলালে, কাতি বিহু আগতে। সেই আমাৰ ধান ডৰা, গোটেই ডৰা এইখিনি কি লগাব ককাইদেউ? এইখিনি যে মুকলি কৰি থৈছে। অঁ, ভেন্দি গছ, ভেন্দি লগাইছিলে। ট্ৰেক্টৰ বাই দিলে যে ভেন্দি এৰিলে। এইটো চিটি এটা ন, ইয়াতো ধান ওলাইছে। গোটেইখন সেউজীয়া হৈ আছে পথাৰ, ইমান ধুনীয়া লাগিছে দেখিবলৈ। ধানো ওলাইছে ধুনীয়াকৈ, গোটেইখন ধান, পথাৰ পথাৰ পথাৰ, চবফালে গ্ৰীণ 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 গ্ৰীণ, সেইফালেও গোটেই পথাৰ। সেয়া ককাইদেউ কেইজোপামান উঘালি আছে। একদম গুৰিটো ছিঙি নানিব, উঘালি আনক। অঁ, ধুনীয়াকৈ ওলাই আছে। বহুত টেষ্টি হয় খাবলৈ। খোৱাবোৰে কৈছে বোলে বহুত ভাল লাগে বোলে খাই কাঠফুলা। বা ককাইদেউ ইমানখিনি পালে, চাওঁ। এইবোৰ ইয়াত কাঠফুলা ওলাইছে, ঢেৰ ওলাইছে এইবোৰ। এইটোহেঁত ডাঙৰ ডাঙৰ, এইটো ধুনীয়া ধুনীয়াকৈ কাঠফুলাবোৰ ওলাইছে, ঢেৰ কাঠফুলা এইবোৰ। কাঠফুলা বহুতে খায়, মই কিন্তু খাই পোৱা নাই, দেখিছোঁহে। কিন্তু ভয় লাগে খাবলৈ, চিনি নাপাওঁ যে। এইবোৰ হেৰি বেয়া হৈ গ'ল ন, এইটোহে নাখাব কিজানি, এইটো পুৰণা হৈ বেয়া হৈ গ'ল। বাঁহৰ তলতে ওলাইছে, বাঁহ গছ যে, বাঁহ গছৰ তলত ওলাইছে এইবোৰ কাঠফুলা।